নমস্কাৰ মই আশৰাফুল বেপাৰী আজি আমি ক্লাছ 8 ইংৰাজী বিষয়ৰ চেপ্টাৰ 8 চন্দ্ৰপ্ৰভা শইকীয়ানীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম যদি ভিডিঅটো ভাল লাগে তেনেহলে লাইক কমেন্ট কৰিব আৰু চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই থাকিলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে এতিয়া আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 হু ওয়াজ চন্দ্ৰপ্ৰভা শইকীয়ানী চন্দ্ৰপ্ৰভা শইকীয়ানী কোন আছিল আনসাৰ Chandraprabha Shoikani was a renowned social reformer from Assam. Chandraprabha Shoikani অসমৰ এগৰাকী স্বনামধন্য সমাজ সংস্কাৰক আছিল। ইয়াত renowned শব্দটোৰ অৰ্থ হৈছে স্বনামধন্য social reformer শব্দটোৰ অৰ্থ হৈছে সমাজ সংস্কাৰক। Question number 2. What did Chandraprabha do to educate the girls of her village? তাইৰ গাঁৱৰ ছোৱালীসকলৰ শিক্ষাৰ কাৰণে চন্দ্ৰপ্ৰভাই কি কৰিছিল আনসাৰ চন্দ্ৰপ্ৰভা gathered the girls of her village and taught them what she had learned in her school during the day চন্দ্ৰপ্ৰভাই তাইৰ গাঁৱৰ ছোৱালীসকলক গোট খুৱাইছিল আৰু দিনটোত তাই স্কুলত শিকা বস্তুবিলাক বাকি ছোৱালীহঁতক শিকাইছিল ইয়াত gathered শব্দটোৰ অৰ্থ হৈছে গোট খুওৱা আৰু taught শব্দটোৰ অৰ্থ হৈছে শিকোৱা Question number 3 Which two incidents show us how Chandraprabha fought for the rights of girls কোন দুটা ঘটনাই আমাক দেখুৱাই যে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে ছোৱালীৰ অধিকাৰৰ কাৰণে যুঁজ কৰিছিল ইয়াত ৰাইটস মানে হৈছে অধিকাৰ আৰু ইনসিডেন্টস মানে হৈছে ঘটনা Answer two incidents that show us how Chandraprabha fought for the rights of girls. Number 1 in those days girls were not admitted into the hostel. She compelled the authorities to allow all girls of all religions to avail the hostel facilities. Number 2 in 1925 during the Assam Sahitya Sabha season Chandraprabha challenged the prevailing customs of women sitting behind a bamboo screen in the public meetings. দুটা ঘটনা যিয়ে আমাক দেখুৱাই যে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে ছোৱালীৰ অধিকাৰৰ কাৰণে যুঁজ কৰিছিল এক নম্বৰ ঘটনাটো হৈছে যে তেতিয়া সময়ত পশৌবৰ দিনত ছোৱালীসকলক হোষ্টেলত থাকিবলৈ দিয়া নহৈছিল চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে কৰ্তৃপক্ষক বাধ্য কৰাইছিল সকলো ধৰ্মৰ সকলো ছোৱালীৰ হোষ্টেলৰ সুবিধা প্ৰদান কৰিবলৈ দুই নম্বৰ ঘটনাটো আছিল 1925 চনত যেতিয়া অসম সাহিত্য সভা অধিৱেশন হৈছিল চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে মহিলাসকলৰ বাহৰ পৰ্দাৰ পিছফালে যেটো বহি ৰাজহুৱা মিটিঙত বহি থকাৰ যেটো প্ৰথা আছিল হেইটোৰ বিপক্ষে কি কৰিছিল মাত মাতিছিল ইয়াত চ্যালেঞ্জড মানে হৈছে বিৰোধিতা কৰা কাস্টম মানে হৈছে প্ৰথা ৰীতি নীতি বাম্বু মানে হৈছে বা স্কিন মানে হৈছে পৰ্দা তো সেইবিলাক দিনত কি কৰা হৈছিল ৰাজহুৱা মিটিং বিলাকত মহিলাসকলক পুৰুষৰ লগত একেলগে বহিবলৈ দিয়া নহৈছিল সিহঁতৰ মাজত এটা বাহৰ কি দিয়া হৈছিল বেৰ দিয়া হৈছিল পৰ্দা দিয়া হৈছিল আৰু এইটো এটা কি আছিল বেয়া প্ৰথা আছিল চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে আসাম সাহিত্য সভা অধিৱেশনৰ সময়ত 1925 চনত কি কৰিছিল এই প্ৰথাৰ বিৰোধিতা কৰিছিল লগতে সেইবিলাক দিনত কি কৰা হৈছিল ছোৱালীসকলক হোষ্টেলত থাকিবলৈ অনুমতি দিয়া নহৈছিল চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে কি কৰিছিল কৰ্তৃপক্ষক বাধ্য কৰাইছিল সকলো ধৰ্ম সকলো ছোৱালীক হোষ্টেলত থাকিবলৈ অনুমতি দিবলৈ তো এই দুটা হৈছে ঘটনা যি আমাক দেখুৱাই চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে কেনেকৈ ছোৱালীৰ অধিকাৰৰ কাৰণে যুঁজ কৰিছিল Question number 4 On what occasion did Chandraprabha Shoikani inspire women to come out from behind the bamboo screen? কোন ঘটনাত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে ছোৱালীসকলক বাহৰ বেৰৰ পিছফালৰ পৰা ওলাই আহিবলৈ উৎসাহ যোগাইছিল বা প্ৰেৰণা যোগাইছিল ইনস্পায়াৰ মানে উৎসাহ যোগোৱা প্ৰেৰণা যোগোৱা বাম্বু মানে বাহ স্কিন মানে বেৰ বা পৰ্দা অকেশন মানে ঘটনা কোন ঘটনাত
বা কোন ক্ষেত্ৰত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে বাঁহৰ বেৰৰ পিছফালৰ পৰা মহিলাসকলক ওলাই আহিবলৈ উৎসাহ বা প্ৰেৰণা যোগাইছিল Answer in 1925 during the time of Assam Sahitya Sabha session চন্দ্ৰপ্ৰভা শইকীয়ানী inspired women to come out from behind the bamboo screen 1925 চনত অসম সাহিত্য সভা অধিৱেশনৰ সময়ত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে মহিলাসকলক বাঁহৰ বেৰৰ পিছফালৰ পৰা ওলাই আহিবলৈ প্ৰেৰণা যোগাইছিল উৎসাহ যোগাইছিল Question number 5 What steps did Chandraprabha take to eliminate the caste system Caste system এটক এলিমিনেট কৰিবলৈ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে কি পদক্ষেপ হাতত লৈছিল এলিমিনেট মানে হৈছে দূৰ কৰা বা মুক্ত কৰা স্টেপস মানে হৈছে পদক্ষেপ কাষ্ট সিস্টেম মানে জাতিগত প্ৰথাটো সমাজৰ পৰা বহিষ্কাৰ কৰিবলৈ দূৰ কৰিবলৈ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে কি প্ৰথা বা কি পদক্ষেপ হাতত লৈছিল Answer Chandraprabha was greatly affected by the deep-rooted caste system in India, so she fought for the entry of everyone irrespective of caste, gender and class into the famous Hayagripa Madhav temple in Hajo. Chandraprabha শইকীয়ানী ভাৰতৰ যেটো জাতিগত প্ৰথা আছিল তাৰ দ্বাৰা খুব বাৰুকৈ প্ৰভাৱিত হৈছিল গতিকে তাই জাতি বৰ্ণ শ্ৰেণী লিংগ নিৰ্বিশেষে প্ৰতিজন মানুহৰ হাজত থকা হয়গ্ৰীব মাধৱ মন্দিৰত প্ৰৱেশৰ কাৰণে যুঁজ কৰিছিল তেটো বুজি পালে এফেক্টেড মানে হৈছে বাৰুকৈ প্ৰভাৱিত হোৱা কাষ্ট সিস্টেম মানে জাতিভেদ প্ৰথা এন্ট্ৰি মানে হৈছে প্ৰৱেশ ৰেসপেক্টিভ মানে নিৰ্বিশেষে কাষ্ট জাতি জেন্ডাৰ লিংগ ক্লাস শ্ৰেণী ফেমাস মানে হৈছে বিখ্যাত তো হাজৰ যেটো বিখ্যাত হয়গ্ৰীব মাধৱ মন্দিৰ আছিল তাত প্ৰতিজন মানুহৰ প্ৰৱেশৰ কাৰণে তাই কি কৈছিল যুঁজ কৰিছিল যিকোনো ধৰ্মৰে হ'ব পাৰে যিকোনো জাতিৰে হ'ব পাৰে যিকোনো শ্ৰেণীৰে হ'ব পাৰে যিকোনো লিংগৰে হ'ব পাৰে Question number 6 What was Chandraprabha Shoikiyani's role in the freedom movement of India ভাৰতৰ স্বাধীনতা আন্দোলনত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ভূমিকা কি আছিল ইয়াত ৰোল শব্দটোৰ অৰ্থ হৈছে ভূমিকা Answer In 1921 when Chandraprabha met Mahatma Gandhi she was inspired to join the freedom movement She spread the message of khadi boycott of foreign clothes removal of untouchability banning of opium and other social evils From 1930 onwards she immersed herself in the freedom movement 1921 চনত যেতিয়া চন্দ্ৰপ্ৰভাই মহাত্মা গান্ধীৰ লগ পাইছিল তাই স্বাধীনতা আন্দোলনত যোগদান কৰিবলৈ বৰকৈ উৎসাহিত হৈছিল তাই গান্ধীজীৰ যিবিলাক বাণী আছিল যেনে খাদী বিদেশী কাপোৰৰ বৰ্জন অস্পৃশ্যকাতৰতাৰ দূৰীকৰণ ওপিয়াম আৰু অন্যান্য সামাজিক যিবিলাক বেয়া বস্তু আছিল সেইবিলাকৰ নিষিদ্ধীকৰণ এইবিলাক প্ৰচাৰত তাই সহায় কৰিছিল Answer in 1921 when Chandraprabha met Mahatma Gandhi she was inspired to join the freedom movement She spread the message of khadi boycott of foreign clothes removal of untouchability banning of opium and other social evils From 1930 onwards she immersed herself in the freedom movement 1921 চনত যেতিয়া চন্দ্ৰপ্ৰভাই মহাত্মা গান্ধী লগ পাইছিল তাই স্বাধীনতা আন্দোলনত যোগদান কৰিবলৈ খুব উৎসাহিত হৈছিল তাই খাদী মেছেজ যেটো আছিল বাণী আছিল তাৰ পিছত বিদেশী কাপোৰ বৰ্জন অস্পৃশ্যকাতৰতা দূৰীকৰণ ওপিয়াম আৰু অন্য সামাজিক বেয়া বস্তুবিলাকৰ নিষিদ্ধকৰণ এইবিলাকৰ যিবিলাক কি আছিল বাণী আছিল মহাত্মা গান্ধীৰ বাণী আছিল সেইবিলাক প্ৰচাৰত সহায় কৰিছিল 1930 চনৰ পিছৰে পৰা তাই নিজকে স্বাধীনতা আন্দোলনত একেবাৰে সম্পূৰ্ণৰূপে নিয়োগ কৰিছিল ভিডিঅ'টো ধৈৰ্য সহকাৰে চোৱাৰ কাৰণে ধন্যবাদ পিছত আন এটা ভিডিঅ'ত আমি আকৌ লগ পাম